গুড মৰ্ণিং গাইজ আমি ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহি কিছু মস্তি কৰিলোঁ মাৰ ঘৰতো থাকিলোঁ আৰু নিজৰ ঘৰলৈ আহিলোঁ আপোনালোকক দেখাব খুজিছোঁ ঘৰলৈ আহি কি কৰিলোঁ কি খালোঁ আৰু কিহৰ জুতি ল'লোঁ ইমানকৈ চাই থাকক ভিডিঅ'টো ঘৰ পালোহি এতিয়া মায়ে দিয়া এয়া পাতত দিয়া মাছ গাহৰি খৰিচা মাছৰ মাথা বিলাহী ফুলকবি ভাজি খাই লওঁ এইয়া দবদবা জুই লগাই দিলোঁ এতিয়া অকণমান জুই সেকি লওঁ বায়ে কোমোৰা কাটি আছে ভিনদৈ চাউল ভৰাই আছে মায়েও চাউল ভৰাইছে দেউতাই হাঁহ মাংস কাটি আছে আজি চুঙা চাউল আৰু হাঁহৰ মাংসৰ লগত এতিয়া হয় দেউতা আমাৰ কিনা হাতী মানে ওলাইছে দাম বেছি ল'লে এই আপোনাৰ 1 কেজি মাংস ওলাইছে ডাঙৰে হ'ল কিন্তু ভণ্টিয়ে তথাপিও মাক জীয়েক খেলিব পৰা হোৱা নাই নহয় ভণ্টিয়ে যিটোকে কয় সেইটোকে কৰিবা দেই অঁ তোমাৰ সমান হ'লেহে খেলিব পাৰিব তোমালোক দুইজনীয়ে খেলি থাকা দেই একো নহয় নুখুলে খুলি নিদিবা খালি দেই অ' বা চাই দে পালে কোমোৰা কাটিছে জুইকুৰা ওচৰত বহিবলৈ মানুহে নাই অ' জুইকুৰা ডাঙৰকৈ জপজপাই জ্বলাই দিম দেই জুইৰ ওচৰত বহা মানুহেই নাই একুৱা ৰঙাকৈ জুই জ্বলি আছে জ্বলাই দিম আৰু এয়া আমাৰ ভিনদেউ আহি পাইছেহি এয়া চাউল ভৰাবলৈ লৈছে আৰু চুঙা চাউল এই বকুল পোৱা ধানৰ চাউল এয়া ভিনদেউ আহিছে আজি চুঙা চাউল খোৱা হ'ব এয়া আমাৰ মাতাচি দিলে আকৌ কথাত চুঙা লৈ যাবা দুটামান ঘৰত খাবলৈ হয় নি মই আকৌ বোলো চুঙা পুৰা চুঙা দি পঠিয়াব খালি চুঙা ধান কুটি থৈছো বেচা নহয় ধান হেৰি আজি উলিয়াই এতিয়া বৰ্তাহঁতৰ ঘৰলৈ যাওঁ আজি ঘৰলৈ যামগৈ এয়া ওলাইছোঁ আৰু ঘৰত এয়া হাতত চুঙা চাউল কালি চুঙা চাউল মাংসৰ লগত খালোঁ আজি গাখীৰ লগত খোৱাৰ কথা আছিলে কিন্তু খাবলৈ নাপালোঁ মানে ৰাতিপুৱাৰ পৰা ইটো কৰা সিটো কৰা কৰি থাকোঁতে খাম বুলি ভাবিলোঁ এতিয়া বৰ্তাহঁতৰ ঘৰত ভাত খাবলৈ মাতিছে তো ভাত খাবলৈ যাওঁ সেইকাৰণে আহি বৰ্তাৰ ঘৰৰ পৰা ভাত খাই আহি গাখীৰে আকৌ চুঙা চাউল খাই ঘৰলৈ যাম এতিয়া বৰ্তাহঁতৰ ঘৰলৈ ভাত খাবলৈ গৈ আছোঁ সময়ে নাপাওঁ ঘৰলৈ আহোঁ দুদিনৰ কাৰণে আহোঁ দুদিনত মানে একোৱেই নহয়গৈ এতিয়া ইয়াত দুদিন আকৌ ঘৰত দুদিন থাকি যামগৈ যিহেতু কিন্তু মানে একো শুই উঠাও দেৰি হ'ল 7:30মান বাজিলে শুই উঠি চাহকাপ খাওঁতে 8টা বাজি গ'ল খাই বাচনখিনি ধুলোঁ কালি যিহেতু ভিনদেউ বা বৰ্তা দাদা এনেকৈ কৈ পিনি চুঙা চাউল খালোঁ ঘৰত সেয়া বাচন বৰ্তন ধুওঁতে গৈ আকৌ দেউতাৰ কাপোৰ অলপ আছিলে সেয়া ধুলোঁ ছোৱালীক খোৱালোঁ খুৱাই কৰি আজৰি হৈ মানে একো খাবলৈ নহ'ল এতিয়া বৰ্তাহঁতৰ ঘৰত আহিছোঁ ভাত খাবলৈ এয়া অকণমান আমাৰ বাৰীখন দেখাই দিছোঁ মানে এইখন বৰ্তাহঁতৰ বাৰী চাহ গছ এইবোৰ চাচি এয়া এইবিলাক হৈছে আমাৰ বৰ্তাহঁতৰ ঘৰত যিমানবিলাক এইবিলাক গছ দেখিছে যে এইবোৰ টকাৰ গছ এইবিলাক কেলৈ কৈছোঁ এইবোৰ যে চাচি দেখিছে এইবোৰ এটা সময়ত লাখ টকা কোটি টকাৰ মাল হ'ব চব কিমান চাচি গছ আছে জনী আইতা জনী আজি ইমান দিন হ'ল মই চাকৰিলৈ তোক ইউটিউবত দেখাই দিম নকন্দাকে নাথাকে আজি ভিডিঅ'ত উঠাই দিম কান্দি মানে দুখ লাগিছে আচলতে দাদা বৌ নাই ঘৰত দাদাটো নাই মানে কান্দি কান্দিছে টাটা দি দিয়া সঁচাকৈ খুব দুখ লাগে ঘৰখনৰ পৰা নাহিলে দুদিনৰ কাৰণে আহিলোঁ ল'ৰালৈকে যি পায় তাকে খোৱালে মায়ে সেই পাবলৈ খালোঁ যাংগৈ গাঁৱৰ নামঘৰ गाँव
आसमां बना